আজি আমি আহিছোঁ কাপোৰ নিবৰ কাৰণে। এয়া কাপোৰ মালিকে চাই আছে আৰু ল'ৰাজনে মালিকক যিটো বিচাৰিছে উলিয়াই দিছে। আৰু এইফালে মই আপোনালোকক অকণমান ভিডিঅ' এটা বনাই দেখাওঁ বুলি ভাবিলোঁ। আৰু এইখন দোকানৰ পৰাই আমি কাপোৰ নি ব্যৱসায় আৰম্ভ কৰিছিলোঁ প্ৰথম আৰু এতিয়াও এইখন দোকানৰ পৰাই নিওঁ। আৰু আজি কাষ্টমাৰ কম, সেইটো কাৰণে যিসকল মানুহে মানে কাপোৰ উলিয়াই দিয়ে তেওঁলোক ইয়াতে শুই বহি আছে, তেওঁলোককো মই অকণমান উঠাই দিলোঁ। আৰু এজন মালিক হয়, মালিকৰ ডাঙৰ ল'ৰা, তাৰমানে তেওঁ গৰমৰ কাৰণে তলতে বহি আছে। মই তেওঁক জোৰ কাপোৰ উলিয়াই দিব কৈছোঁ। গৰমৰ কাৰণে কটনৰ জোৰ কাপোৰ বিচাৰিছোঁ আৰু তেওঁ উলিয়াই দিছে। আৰু মই যিকেইযোৰ লাগে মই ইয়াৰ পৰা চাই ল'ম। আৰু এই ওপৰত ভাল ভাল জোৰ কাপোৰ কেইযোৰমান দেখিছোঁ, সেইকেইযোৰ দিব কৈছোঁ। তেওঁ উলিয়াই দিছে। আৰু পূজা চিজন আহি পাইছে, মই ভাল ৰং বিৰঙৰ জোৰ কাপোৰ নিম, ভাল ভাল। আৰু এতিয়া গৰমৰ কাৰণে এনেকুৱা চাদৰ মেখেলাই লৈ লৈছোঁ। আৰু এওঁকো ক'লোঁ তাঁতি সূতা চাদৰ দিবৰ কাৰণে, তেওঁ তাঁতি সূতা চাদৰ উলিয়াই দিছে। আৰু ইয়াতে বেড কভাৰ, গাঁৱৰ আঁঠুৱা এনেকুৱা আছে। মই যিকেইটা লাগে ইয়াৰ পৰা দৰকাৰীকেইটা লৈ ল'ম। আৰু অইন দোকানবোৰতকৈ এইখন দোকানত অকণ দামটো কম পাওঁ। এইখন হ'লচেল দোকানেই হয়, কিন্তু বেলেগ হ'লচেলতকৈ এইখনত অলপ কমকৈ পাওঁ কাৰণে আমি এইখনৰ পৰাই নি থাকোঁ। আৰু এতিয়া আমাৰ মাল লোৱা হৈ গৈছে আৰু ইয়াতে মালিকে বিল বনাব। আৰু ল'ৰাজন আছে, ল'ৰাজনে কিমান কোনটো বস্তু লোৱা হৈছে হিচাপটো দিব লাগিব, তেতিয়াহে বিলটো বনোৱা হ'ব। আৰু তেওঁ হিচাপ দি আছে আৰু মালিকে বিল বনাই আছে। আৰু আমাৰ মানুহজনে আৰু বস্তু কিবা থাকি গৈছে নেকি ল'বলগীয়া, তেওঁ ল'বলৈ গৈছে। মই কিন্তু যিকেইটা দৰকাৰী আছিলে গোটেইকেইটা লৈ ল'লোঁ। আৰু এই ল'ৰাজনে স্পৰ্টিং দি আছে, জাপি দিছে, মই খুলি চাইছিলোঁ, সেইটো কাৰণে মানে তেওঁ জাপি দিছে। আৰু এফালে স্পৰ্টিং আৰু আনি দিছে। আৰু এতিয়া বিলটো বনাব। লাষ্টত বিলটো যিমানেই হয় ধৰি লওক, সিমানটো দি মালকেইটা নিব লাগিব। আৰু ইয়াত হ'লচেল দোকান যিহেতু দাম কম বেছি কৰিব নোৱাৰে। আমাৰ দোকানবোৰৰ পৰা যেনেকৈ খুচুৰা নিলে ধৰি লওক ইমানটোহে দিম বুলি ক'ব পাৰিব, ইয়াত ধৰি লওক তেনেকৈ নিব নোৱাৰিব। আপোনালোকে যদি কোনোবাই ইয়াৰ পৰা নিওঁহি বুলি ভাবে নিবহি পাৰিব, আৰু কোনোবাই যদি ইয়াৰ পৰা নি ব্যৱসায় কৰোঁ বুলি ভাবে তাকো কৰিব পাৰিব। আৰু এতিয়া পূজা ওচৰ পাইছেহি, চবেই মাইকী মানুহৰ এযোৰ কাপোৰ ল'ব মন যায় ন। আৰু সেইটো কাৰণে কাপোৰ নিবৰ কাৰণে আপোনালোকে আহোঁ বুলি ক'লে ইয়ালৈকে আহিব পাৰিব। আৰু মইতো ইয়াৰ পৰাই নি নিজে বেচোঁ, পিন্ধোঁ। আৰু অকণমান আপোনালোককো সেইটো কাৰণে দেখাই দিছোঁ। আৰু এয়া চাদৰ লাগে বুলি কৈছোঁ ল'ৰাটোক, চাদৰ দেখাই আছে। চাদৰ মই এনেকুৱা চাদৰ নালাগে বাৰু, তাক কৈছোঁ। আৰু বেলেগ চাদৰ উলিয়াই দিবহি। পুৰণাৰ ওচৰতে আছে, কিন্তু কেতিয়াবা হৈ যায় এনেকুৱা, চকুৰ আগতে বস্তু থাকিলেও দেখি নোপোৱা লেখীয়া হয়। আজি তাৰো তেনেকুৱাই হৈছে বুলি ক'ব লাগিব। লাষ্টত গৈ পালেগৈ, এতিয়া সেয়া চাদৰ উলিয়াই দিব। বেছি কেইপিচ নলওঁ, কম পৰিমাণে ল'ম, অলপমান আছেই দোকানত, সেইটো কাৰণে কেইপিচমান লওঁ বুলি লৈছোঁ। আৰু ইয়াৰ তলত যিমানকেইটা মাল আছে সেইকেইটা গোটেইকেইটাই লোৱা হৈছে। আৰু মানুহজনে চাই আছে, হোৱা নাই লৈ। এইফালে অকণমান দেখাই দিম, চাবচোন ইমান ধুনীয়া ধুনীয়া জোৰ কাপোৰ আছে নহয়, আপোনালোকক দেখিলেই লওঁ লওঁ লাগিব। আৰু মইতো আহিলে প্ৰতিবাৰ এযোৰ চাই লোৱাৰ আগতে লওঁৱেই বাৰু, কিন্তু হয়তো দোকানত নি থৈ দিওঁ, কেতিয়াবা মানুহে সেইযোৰকে পচন্দ কৰিলে দি দিবলগীয়া হয়। আৰু ইয়াত দেখিছেনে, এইবোৰ চব জোৰ কাপোৰেই হয়। আৰু ইয়াৰ বেলেগ মানুহ আহিছে নিবলৈ, তেওঁলোকো ৰখি আছে বস্তু দেখাবলৈ। এওঁলোকে ইয়াত লাগি থকাৰ কাৰণে তালৈ যোৱা নাই, তেওঁলোককো দিবগৈ বস্তু।